সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আমাৰ নিচাই আৰম্ভ কৰিছে এনেদৰে আৰু মই মাজতে পিটিককে মাত দি দিলোঁ ৱেলকাম টু টিউটোটিউ বুলি। তো এই আমাৰ জ্যোতিশিল্প পৰিয়ালবৰ্গ, এই আমাৰ বৌ আৰু ইমন দা। এই নতুন গাড়ী ছিল এনেদৰে নিচাই আপোনালোকক সকলোকে আমাৰ জ্যোতিশিল্প পৰিয়ালবৰ্গৰ লগত পৰিচয় কৰাই দি আমি নলবাৰীলৈ যাত্ৰা কৰি আছোঁ, বিশেষকৈ নাট্য যাত্ৰাৰ বুলি। আৰু ৰাস্তাত আহি থাকোঁতে আমাৰ ইমন দাৰ এনেকুৱা ধৰণৰ টেলেণ্টবোৰ আমি দেখিবলৈ পালোঁ আৰু লগতে আমাৰ সহযোগ কৰিছে আমাৰ ৰতনেও দেই। আৰু টিউটোটিউটো কৈ আহি পালোহি আমি গুৱাহাটী আহি পাওঁতে অলপ এলাহ যেন ভাৱ হৈছে, কাৰণ লং জাৰ্ণি কৰিলে এনেকুৱা ধৰণৰ হয়। তো মাজতে আমি তেনেদৰে নলবাৰীলৈ বুলি অকণমান সোমাইছোঁহি আৰু তেনেদৰে টিউটো কৰি মেলি আহি পাইহিয়ে আমি হোটেলত সোমালোহি খাবলৈ বুলি। হোটেলত এনেদৰে খাবলৈ বহি মেলি আগতীয়াকৈ পেট পূজা কৰিছোঁ, হয়নে নহয়? পেট পূজাটো মেইন। তাৰপিছত আহি মেলি আপোনালোকক অকণমান মানে গেলাৰীৰ পৰা অডিটৰিয়ামটো তেনেদৰে দেখালোঁ আৰু এনেকৈ আমি অকণমান ভিতৰৰ চোৱা আপোনালোকক দেখাওঁ বুলি নলবাৰী নাট্য মন্দিৰটো অকণমান দেখাম বুলি আপোনালোকক এনেদৰে আমাৰ নিচাই আগবঢ়াই লৈ গৈছে। আৰু দেখিছেনে এয়া মঞ্চত তেনেদৰে আমাৰ আগৰ নাটকখন বিশেষকৈ তেওঁলোকে মঞ্চস্থ কৰিব, সেই নাটকখনত তেওঁলোকে ছেট তেনেদৰে সজাই থৈছে। আৰু এইফালে আপোনালোকক মই অকণমান টিউটো বুলি তেনেদৰে কেমেৰা ধৰি অকণমান দেখাইছোঁ দেই। এয়া দেখিছেনে পৰিৱেশ। তো আমাৰ নিচাই এনেদৰে আমাৰ মানে নাটকৰ ছেটৰ যি বস্তুবোৰ এইবোৰ অকণমান দেখাইছে আপোনালোকক। তো আমি সন্ধিয়া হোৱাৰ লগে লগে আমি আহি পালোঁ নলবাৰীৰ এখন ফেমাছ হোটেল যি মিঠাই বনাই বোলে, মিঠাই বহুত ফেমাছ হয়। তো সেইকাৰণে আমাৰ এজন বা আছিল, বাজনী আমাক সেইখন হোটেললৈ লৈ আহিল। বিশেষ মোক সুধিছে বিশেষকৈ তুমি মিঠাই খাবা নে কি খাবা? মই ক'লোঁ মিঠাই খাম, কাৰণ মই যিহেতু চাহ তাহ নাখাওঁ। তো আহি পাই সেইবোৰ খাই মেলি আহি মেলি আমি দেখিলোঁহি সাংস্কৃতিক সন্ধিয়া আৰম্ভ কৰিছে। সাংস্কৃতিক এনেদৰে আমি নৃত্যটো ভগৱান ৰামচন্দ্ৰৰ জীৱনৰ ওপৰত আধাৰিত সত্ৰীয়া নৃত্যটো চাই মেলি আমি নাটকৰ মাজলৈ আগবাঢ়িলোঁ। আমাৰ নাটকৰ আৰম্ভ হোৱা আগমুহূৰ্তত যোৰহাটৰ পৰা অহা নাটকখন এনেদৰে আৰম্ভ হৈছিল। তো আপোনালোকক সৰু ক্লিপ এটা দেখালোঁ, বেয়া নাপাব দেই। আমাৰ নাটকৰ আজি লাষ্ট আছিল যদিও আমি এই আমাৰ তাহিদেৱৰ নাটকখন আপোনালোকক দেখুওৱাটো সৌভাগ্য নহ'ল মোৰ। আমাৰ নিচা এইফালে আকৌ মঞ্চত মাৰি আছে। তাই বিশেষকৈ যাবগৈ যে 1 বছৰ কাৰণে ছিকিম, আৰু সেইকাৰণে তাই মঞ্চত মাৰি আছে। বিশেষকৈ আমাৰ নাটকৰ মানুহখিনিক লগ চগ নাপাব তাই 1 বছৰ, সেইকাৰণে আৰু তাই তেনেদৰে মঞ্চত মাৰি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। বাই বাই গাইজ, ৱেলকাম টু টিউটোটিউ বুলি পুনৰ সামৰিছোঁ দেই।